হে গাইস ফাইনালি আমি আহি পালো আমি এইখন ভিতৰত কি বুলি কয় কি জায়গা বুলি কয় এইখিনি বৰ্টাৰি চৰ মানে মই ফাৰ্ষ্ট টাইমৰ কাৰণে আহিছো তো এই কাৰণে মানে মই আহিলো ইয়াতে থাকে মানে ওচৰতে থাকে মই মানে চৰত থাকো ন ই মানে চৰতে থাকে সেই কাৰণে মানে হিবিলাক মানে দেখিবলৈ পাইছে ইয়াত কবিৰ মানে বাগান আছে বগৰীৰ আছে কবিৰ আছে তুমি কি দুয়োটা কৰা নে কবিৰ মোৰ দুয়োটা কৰা বগৰী নহয় মানে বেছিকে কৰা হয় অলপ বগৰী বেছিকে কৰা হয় আৰু মানে ইয়াত কবি আছে কবিৰ খেতি হয়তো বেছিকে কৰা তুমি কবিৰ খেতি আপোনাৰ 2 বিঘা আছে ন দেখুৱাম আমি আপোনালোকক দেখুৱাম কবিয়ে দেখুৱাম তাত আছে ন সেইটো বলে দেখাই দিয়ক জুম কৰি দেখাই দিয়ক সেইফালে যাই আছো তাতে যাও বলক আমি এতিয়া যাই আছো কবি চাবলৈ আপোনাৰ কবি ন কি কবি আছে ওলকবি নহয় ওলকবি আছে বন্ধাকবি দেখা বন্ধাকবিও আছে বন্ধাকবি গোটেইখিনি আছে ন কবি মানে বন্ধাকবি মানে কি পাত্ৰ মানে কেনেকুৱা হয় মানে পোকে ধৰে নেকি নাই পোকে নধৰে হাতী ধৰে হাতী মানে খায় হয় নেকি বলক চাই হো অলপ আগৰ পৰা বলক গৈ কথা পাতো এই মানে তুমিতো ইয়াতে থাকা তুমি নহয় সৰি দে তুমি বুলি মাতিলো বেয়া নেকি আপুনিতো ইয়াতে থাকে ন ইয়াতে ঘৰ এইটো সেইফালে ন কলবিলাকৰ মাজত আছে ন এই আপোনালোকৰ কোনবা ইয়াত থাকে নেকি ঘৰৰ মানুহ নাই মই অকলে থাকে ন ইয়াতে কলৰ বাগান আছে মোৰ বাকি বিলাক খেতি চেতিৰ মাটিত আছে কল কিমান আছে ইয়াত কল মোৰ 7.5 বিঘা 7.5 বিঘা ন 7.5 তাৰ পিছত এই আৰু শুনিছিলো যে আপোনাৰ কবিও বুলি আছে কবি 4 বিঘা ঠিক আছে আজি নহলে মানে সবজি ফ্ৰীতে পাব ঠিক আছে বাৰু এই এখেতৰ বোলে ইয়াত মানে বহুত কলৰ বাগান আছে আৰু মাকৈ আছে মাকৈটো চিনি পাই বধয় আপোনালোকে পপকৰ্ন যোনবিলাক মানে পপকৰ্ন হয় ইয়াৰ পৰাই মানে সেইবিলাক মোৰ মাকৈটোৰে অকল পপকৰ্ন হয় বেলেগ মাকৈৰ পৰা পপকৰ্ন নহয় বেলেগ মাকৈটোৰ পৰা পপকৰ্ন সেইটো হয় এই মানে বহুত মানে বহুত ট্ৰাকেদি নিব আহে চাগে আপোনাৰ পপকৰ্ন কৰা মাকৈটো মোৰ মোটামুটি 120 বিঘা মান মাটি 120 বিঘা মান মাটি আছে হয় আপোনালোকক দেখুৱাম মানে আমিও গৈ আছো বৰ্তমান মানে আমি ইয়াত মানে এখেতৰ কল বাগানৰ মানে মাজত আছো মানে মাজত নাই সাইডেদি মানে ইয়াত এটা ৰাস্তা আছে ইয়াত ব্ৰহ্মপুত্ৰৰ পাৰত মানে এখেতৰ কল বাগান আছে এয়া আৰু আমি এখেতৰ কল বাগান চাইলো মানে ভিতৰতো যাই দেখুৱাম মানে আপোনালোকক কলবিলাকো দেখুৱাম মানে কেনেকুৱা হয় পোকে ধৰে নে নধৰে কৰফুল আছে নে কাটা গৈছে কৰফুল এইবিলাকো দেখুৱাম চাই থাকক ভিডিঅ'টো আপোনালোকে এয়া আমি গৈ আছো আৰু মানে এখেতৰ কবি পাওঁ অৱস্থা দেখুৱাই আছো আপোনালোকক কবি এয়া চাই লওক কি সুন্দৰ পৰিৱেশ ব্ৰহ্মপুত্ৰৰ আৰু ফাইনেলি আমি পালো এখেতৰ কবি এয়া কি কবি আপোনাৰ কি কবি এয়া কি কবি ওলকবি নেকি এয়া ওলকবি নহয় মানে বহুত সেই আছে তো পাহৰি যোৱা এইফালে চাই ক'ব অলপ এইবিলাক ওলকবি নহয় আপোনাৰ এইবিলাক মোৰে গোটেইবিলাক ইয়াত মানে কিমান মানে খৰচ হৈছে পইচা ইয়াত পইচা আপোনাৰ 3-4 লাখ গৈ আছে আৰু হয়তো মানে পোকে ধৰিলে হয়তো ক্ষতি হ'ব বহুত ক্ষতি হয় বহুত লছ হয় আৰু শিল পৰিলেও বৰষুণ আহিলে অলপ বহুত লছ হয় শিল পৰি আপোনাৰ কবি গোটেই নষ্ট ধ্বংস কৰি দিয়ে আৰু আপোনালোকক বৰ্তমান দেখুৱালো এখেতৰ ওলকবি আৰু এতিয়া দেখুৱাম বন্ধাকবি আছে আৰু এখেতৰ বিলাহীও আছে বহুত আৰু বিলাহীৰ আপুনি বিলাহী যে চস্ত মানে কিষাণ চস্ত একৰ পৰা মোৰ বিলাহীৰ পৰাই হয় অকল আপোনাৰ বিলাহীৰ পৰাই হয় ন বিলাহীৰ পৰা সেইবোৰ চস্ত সেইবোৰ বনাব বিলাহী ইয়াত আছে দেখিবলৈ পাইছে এয়া বিলাহী এইবিলাক গোটাই মাটিত মানে এখেতৰ বিলাহী আছে কিবা মানে বিলাহীৰ ক্ষেত্ৰত আপুনি কিবা ক'ব পাৰিব নেকি মানে বিলাহী যে গানটো উলিয়াইছিল কোনে উলিয়াইছিল সেইটো মানে ময়ে মানে পেলাই দিছিলোঁ আৰু সিহঁতে কৰিলে গানটো সেইকাৰণে মানে আপোনাৰ মানে যিহেতুকে বিলাহী বহুত খেতি হয় সেইকাৰণে মানে সকলোৱে যাতে মানে বিলাহী এটা মানে নতুন মানে চিনাকি দিয়ে সেইটোৰ কাৰণে মানে বিলাহীটো মানে গানটো উলিয়াব দিছে ন ভাল হৈছে বেয়া নাই চাইছো আচ্ছা থেংক ইউ দেই আৰু এয়া হৈছে এখেতৰ বিলাহী দেখিবলৈ পাইছে ইয়াত পকিছে এয়া বিলাহীবিলাক পকিছে দেখিবলৈ পাইছে বহুত বিলাহী আছে ইয়াত বহুত বিলাহী আছে আৰু এখেতৰ কবিও দেখুৱাম আপোনালোকক কবি আৰু এইবিলাক হৈছে কবি বহুত কবি আছে ইয়াত অতি সুন্দৰ পৰিৱেশ আপোনালোকৰ যদি মানে পিকনিক খাম বুলি ভাবি আছে ইয়াত আহিব পাৰে আৰু ইয়াত আছে এইবিলাক বিলাহী এইবিলাক পোকে খাইছে এইবিলাক বিলাহীবিলাক
আমি দেখুৱাই আছোঁ কবিবিলাক দেখুৱাই আছোঁ বন্ধাকবিবিলাক আৰু এইটো অসমীয়াত চৌ বুলি কয় দিয়ক আৰু ইয়াত এটা সেই কিবা পিন্ধাই দে গামালা পিন্ধাই দে কিন্তু ইয়াত নাই গামালাটো কোনোবাই নিলে চাগে চুৰ কৰি কোনোবাই নিলে চাগে আৰু ইয়াত এইবিলাক হৈছে ফুলকবি আৰু বন্ধাকবিও আছে ইয়াত এইবিলাক দেখিবলৈ পাইছে বন্ধাকবি ইয়াত বন্ধাকবি বহুত আছে বন্ধাকবি আৰু সেইবিলাক দূৰত এইবিলাক কল সকলোবিলাক কল আমাৰ অসমৰ মানে বেছিভাগ কল ইয়াতে পোৱা যায় আৰু এয়া হৈছে ফুলকবিবিলাক ইয়াত কাটিলে আৰু ইয়াত মানে গাঁৱৰ মানুহবিলাকে খাবৰ মন গ'লে ইয়াৰ পৰা লৈ যায় এইবিলাক পোকে খাইছে পোকে ধৰিছে এইবিলাক কবিবিলাক বহুত ক্ষতি হয় খেতিয়কসকলৰ আৰু ইয়াত আছে সৰু সৰু লাও এইবিলাক লাওৰ পিঠা খায় কিছুমানে বহুতেও পিঠা খায় হয়তো কিছুমানে বনাবও নাজানে কিন্তু লাওটোৰ মানে পিঠা যোনটো হয় বহুত টেষ্টি হয় এইটো লাও সৰু লাও লাগিছে ধুনীয়া একদম লাওৰ গাছ ইয়াত ডাঙৰ লাও আছে ইয়াত এই ওপৰত লাগি আছে এইটো ওপৰত তাৰপিছত আছে ইয়াত বেঙনাও আছে দেখিবলৈ পাইছে বেঙনা এইবিলাক গোটাই বেঙনা যিমান আছে গোটেই বেঙনা একদম কোনোবাক যদি লাগে মানে ইয়াৰ পৰা নিব পাৰে আৰু ইয়াত এইফালে চাওক মোৰ মানে চাৰিওফালে গোটাই মানে একদম ভেজিটেবলছ বহুত কবি আছে আৰু তেখেত যাই আছে মই মানে খেতিৰ মানে মাজে গৈ আছোঁ এইবিলাক কবি আৰু এইবিলাক বেঙনা চব খাই বিৰাট ভাল লাগে দিয়ক চবটো যোনটো হয় বিয়াত বহুতৰো বিয়াত খুৱাই চাগে আপোনালোকৰো বিয়াত মানে এইটোৰ আয়োজন কৰিলে অলপ ভাল লাগিব মাতিব নিশ্চয় আশা কৰিলোঁ মাতিব বুলি এইবিলাক গোটেই বেঙনা দিয়ক যিমান আপোনালোকে দূৰলৈকে দেখিবলৈ পাইছে গোটেই বেঙনা আৰু সেইবিলাক মানুহে কাম কৰি আছে তাত খেতিয়কবিলাকে আৰু ইয়াত যোনটো পপকৰ্ণ হয় বুলি ক'লে মানে ইয়াত এইবিলাক সৰু হৈ আছে পপকৰ্ণবিলাক মানে পুলিবিলাক একদম সৰু হৈ আছে আৰু ডাঙৰো হৈছে ক'ৰবাত ডাঙৰ হৈছে বোলে মোক এখেতে ক'লে কিন্তু ক'ত হ'লে বা এওঁহে জানিব দেখুৱাই আছোঁ আপোনালোকক গৈ থাকক মোৰ লগত বেৰাখন খুলি আহিছিলোঁ এখেতে খুলি দিছিল এতিয়া মাৰিব লাগিব মই এখেত অলপ মানে দূৰলৈ গ'ল এখেত তাত আছে এখন এইবাৰ মাৰিব লাগিব ইয়াত তালা চালা মাৰা নহয় দিয়ক গাঁৱৰ মানুহ দেচোন সেইকাৰণে মানে সেই হেৰি কৰে কি বুলি কয় তালা চালা নামাৰে আৰু গাঁৱৰ মানুহে চব্জি লাগলি আৰু লৈ যায় এনেকৈ চাওক ইয়াত এনেকুৱা ধুনীয়া পৰিৱেশ আছে মানে ইয়াত গোৱায়ো পাত্তা নাপায় আপোনালোকে চাওক মই যদি এনে কৈছোঁ মানে মিছা কথা কৈছোঁ ইয়াত কি এটা ধুনীয়া পৰিৱেশ মানে একদম গোৱায়ো পাত্তা নাপায় কি এটা ধুনীয়া মানে গা ধুব পাৰি তাত মোৰ কেইটামান মানে ইয়াৰ চিনাকি মানে আহিছে সিহঁতে মানে তাত গা ধুই আছে একদম ব্ৰহ্মপুত্ৰ একদম তাতে বগা যে হৈ আছে তাত মানে গা ধুই আছে ঠিক আছে আমি মানে গৈ আছোঁ বহুত খোজ কাঢ়িব লাগিব গৈ আছোঁ তো চাই থাকক ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ কৰি দিব লগতে বেল আইকনটো কি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু ঠিক আছে ভিডিঅ'টো চাই যাওক আৰু আমি বৰ্তমান গৈ আছোঁ মানে একদম ব্ৰহ্মপুত্ৰৰ পাৰলৈ একদম যোনটো মানে ব্ৰহ্মপুত্ৰৰ পাৰ হয় আমি গৈ আছোঁ সেইটোলৈ মানে একদম ব্ৰহ্মপুত্ৰৰ পাৰলৈ তাত মানে মোৰ কেইজনমান চিনাকিয়ে মানে গা ধুই আছে বলক চাওঁ আমি তেওঁলোকে গা ধোৱা আৰু আমি পাৰ হ'ম এইফালেদি মানে এইবিলাক বহুত পানী আছে পাৰ হ'ব আমাৰ দিগদাৰ হয় আমি পিন্ধি আহিছোঁ লংপেণ্ট সেইকাৰণে আমি জাপ মাৰি পাৰ হৈ দিলোঁ এতিয়া এইখিনি কেনেকৈ যাওঁ সেইখিনিত একো নাই ভৰিও নাদাবে বালা যিহেতুকে গোটেইবিলাক বালা আৰু আমি পানী খচি যাই আছে দেখিবলৈ পাইছে
কি ধুনীয়া কি একদম চাফা পানী দক চাওক একদম চাফা পানী দক কি চাফা পানী বাপৰে বাপ গোৱাটো বোধহয় আপোনালোকে এনেকুৱা পানী চাফা পানী নাপাব ইয়াত যিমান মানে চাফা পানী পাইছে গোৱাত নাপায় গেৰাণ্টি দিব পাৰি আৰু ইয়াত কি ধুনীয়া বালা দক চাওক কি ধুনীয়া বালা আমি এতিয়া যাম বালাৰ মাজত মৰুভূমি এই আহেই একো নহয় ফাইনেলি আমি আহি পালোঁ আধা আৰু আধাত আহি পেলাই আমাৰ বহুত ভাগৰ লাগিছে আৰু গতিকে অলপ ওচৰত আনে কেমেৰা আমি ইয়াত অলপ সময় বহি ল'লোঁ তাৰপিছত আৰু বহুত দূৰ আছে কেমেৰা সেইফালে বহুত দূৰ আছে ঠিক আছে বলক আমি গৈ থাকোঁ আহি থাকক আপোনালোকে আৰু আমি আহি পাম এনি ইয়াত মানে আৰু আছে বহুত যাব আৰু আহি পাম এনি সিহঁত গ'ল দক আমি মানে সিহঁতক লাগালে নাপালোঁ সিহঁতে গা চা ধোৱা হৈ মানে গ'ল আমি ইমান দেৰি লাগিল মানে আমি আহোঁতে পাৰলৈ আৰু আমি ইয়াত পানী খেলি আছোঁ দক এয়া কবিৰ মালিক আৰু ময়ো ইয়াত পানী কি চাফা পানী একদম মানে চাফা পানী দক আমি এতিয়া পাৰ হৈ লওঁ বৈদ্য চাফা দক আৰু আমি এতিয়া বৰ্তমান গৈ মানে কেইটামান দাদাক মানে দেখা পালোঁ ইয়াত মানে কিবা বান্ধি আছে কল বান্ধি আছে আৰু এওঁলোক দাদা এইটো কলটো মানে ক'ত যাব এইটো কল আপোনাৰ বামুণ্ডি যাব ন মানে এই চাইকেলেদি নিব চাইকেলেদি যাব ন ইয়াত কিমান কল আছে আপোনাৰ এইটো চাইকেল 7টা আছে 7টা আছে ন কিমানকে মানে এই ঠক কেনকে ঠক নহয় আখি চিষ্টেম ন আখি কেনেকৈ মানে আখি বৰ্তমান 30 টকা লৈ আছে 30 টকা লয় ন মানে লাভ হয় লাভ নহ'লে কি আৰু আমি ইমান লাভটো নেই ন ঠিক আছে আহিছোঁ দিয়ক দাদাহঁতে ইয়াৰ পৰা কল নেই এই বৰ্টাৰীৰ পৰা কল নেই আৰু বামুণ্ডি নেই বুলি ক'লে বামুণ্ডি নেই শিলগুৰি বামুণ্ডি নেই এইফালে আহিবচোন অলপ এইফালে আহিব অলপ মানে আপোনালোকক মানে কলৰ মানে ভিতৰত দেখুৱাই আছোঁ মানে কল বাগানৰ ভিতৰত এখন বিশাল মানে কল বাগান ইয়াত বৰ্টাৰীত অৱস্থিত বহুত জাগা আছে দক এইফালে বহুত জাগা আছে মানে ভিতৰ ফালে বহুত জাগা আছে একদম আপুনি মানে যদি যায়ো থাকে ন মানে শেষ হৈ নাযায় মানে জাগা ইমান কল আছে ইয়াত আৰু ইয়াৰ পৰাই মানে ট্ৰাকেদিও লৈ যায় চাগে আৰু ইয়াত কৰ্ফুল লাগিছে কৰ্ফুল লাগি আছে ওপৰত কৰ্ফুলটো খাব লাগে দক মানে বহুত ভিটামিন থাকে কৰ্ফুলটোত আৰু যদি ঘাঁচা হয় মানে শুকোৱাত মানে এইটোৱে মানে সহায় কৰে কৰ্ফুলটো খাব লাগে সেইকাৰণে আৰু আমি গৈ আছোঁ বৰ্তমান আহিলোঁ একদম পাৰৰ পৰা আহিলোঁ আৰু দাদাৰ মানে সেইৰ খেতি আছে পপকৰ্ণ যোনটো হয় ইয়াৰ পৰা নিয়া হয় আৰু কবিৰ যোনটো খেতি আছে কবি এই দোকানত মানে যোনবিলাক ৰোল বনায় কবিটো মানে যোনটো ভিতৰত কবি দিয়ে সেইটো মানে ৰোলৰ পৰা মানে দাদাৰ তাতে হয় আৰু সিহঁতে নিব আহিছিল গাড়ীৰ চাবি মানে গাড়ীৰ চাবিৰ মানে ডিক্কিৰ ভিতৰত বোলে স্কুটিৰ ডিক্কিৰ ভিতৰত কিবা আছে বোলে সেইকাৰণে মানে নিব আহিছিল আৰু আমি গৈ মানে পালোঁ কেইটামান মানে লগক লগ পালোঁ সিহঁতো মানে ইয়াত আহিছে বোলে ফুৰিব তাৰপিছত দে হাইতো নিদিয়ে এতিয়া একবাৰ সিহঁতে বোলে কিবা আনিছে চিঙিৰা আনিছে বোলে চিঙিৰাৰ ভিতৰত কি আছে ইয়াত আলু আছে মটৰ আছে নানা ধৰণৰ বস্তু আছে কিছুমান তাৰপিছত কি দিবা নাছি এইটো চিঙিৰাটো ময়দা দি বনাইছে ন খাৰ পিছত তাতো দিবা আৰু দিয়ে দুটামান আৰু বোলে দেই দুটামান নালগে আমি বেছিকে মজা আছে কিন্তু চব্জি কম আছে টেষ্টটো বৰ্তমান যাই পোৱা নাই খাবাৰে বেছি
চব্জি কমকে দে চিংৰা পানী আনবা পাছে বৰ বাবু পানীৰ পানী খাব পানী তহঁতে খালি না নাই চিঙিৰা পানী নাই পানী দিব পাৰবে পানী নাই বোলে এতিয়া কি কৰোঁ মই পানী ৰবা বৰ মত বহুতে এইবাৰ ক'ব পাৰে মুটি আহা পানী নাই ঐ এই চিঙিৰা লোৱা ভাইটি এৰে চিকি কিনে খান আৰু চিঙিৰা উলিয়াইছে চাওক চব্জি পায় নাই দিয়ক আৰু খাওঁ হা এটি ভাগে খা তই মই চিঙিৰা নাখাওঁ মই ভাল নাপাওঁ পৰঠা আহিছোঁ আৰু চিঙিৰাত চব্জি বহুত কম দেই কাবাৰ বহুত থাকে ৰক আৰু ই খাই আছে মোৰ লগত যাই আহিছিল কবিৰ মালিক আৰু এইখন হৈছে কাৱাচাকি লাইট কাৱাচাকি লাইট কাৱাচাকি লাইট এদিন জুই মাৰিব দক চব কল দিয়ক ইফালে এইবিলাক যিমান দেখিছে চব কল আৰু আমি আহি পালোঁ এয়া মানে এই পপকৰ্ণৰ খেতি যোনবিলাক মানে মাকে যোনবিলাক মানে পপকৰ্ণ হয় এইবিলাক মানে ইয়াৰ পৰা মানে সেই হয় আৰু যোনটো মানে পপকৰ্ণ বনোৱা হয় আৰু এইবিলাক মাকে দিয়ে বনোৱা হয় ইয়াত বহুত আছে পপকৰ্ণ এইবিলাক যিমান মানে দূৰলৈ পিছলৈ দেখিবলৈ পাইছে গোটেই মানে পপকৰ্ণেই আছে ইয়াত আৰু এয়া ৰাস্তা ইহঁতৰো ফটো উঠা হ'ল আৰু গোটেইবিলাক মানে আমি এতিয়া বৰ্তমান ঘৰ যাব ওলাইছোঁ ঘৰলৈ যাওঁ ভাতো খোৱা নাই ৰাতিপুৱাৰ পৰা এখন পৰঠা খাইছিলোঁ আৰু ইয়াত ইহঁতে চিঙৰা দিছিল এই খালোঁ ঘৰত যাই পেলাই ভাত খাওঁ ভোক লাগিছে বহুত ঘৰত যাই পেলাই ভাত খাওঁ তো আজিৰ কাৰণে ভিডিঅ'টোত বাই বাই